যোৱাকালি হস্পিটালত আছিলোঁ আৰু ৰাতিপুৱা উঠি পেলাই তেখেতে গা ধুলে আৰু গা পা ধুই হোৱাৰ পিছতে তেখেতক মই এয়া এক্সাৰচাইজ কৰাত লাগি গ'লোঁ। আৰু সদায় মানে মই আহি পেলাই বা ৰুমত থাকিলেও ৰুমৰ পৰা আহি এক্সাৰচাইজ কৰোঁ আৰু ইয়াত থাকিলেও ৰাতিপুৱা এক্সাৰচাইজ কৰোঁ। আৰু এক্সাৰচাইজ কৰা হোৱাৰ পিছতে মই ৰাতিপুৱা মানে ফল খাব লাগে, গতিকে মই ডালিম কাটি দিলোঁ। ডালিম কটাৰ পিছতে ইয়াৰ পৰা নাস্তা দিয়ে সদায় গাখীৰ আৰু কণী সেয়া দিলোঁ। দি কৰি লৈ কাৰণ মই ৰুমত যাবৰ বাবে ওলালোঁ গা ধুবৰ বাবে, কাৰণ ইয়াত এঘণ্টাৰ বাবে ডক্তৰ আহে, ৰাউণ্ডত আহে 9টা বজাৰ পৰা 10টা বজাত। গতিকে মই ভাবিলোঁ ৰুমত গৈ গাটো ধুই অহাই ভাল আৰু মই ৰুমলৈ গৈ আছোঁ। আজি মানে বতৰটো বৰষুণ দিয়া নাই, কিন্তু তথাপিতো গৰমটো আছেই, কাৰণ পাটনাত বহুত গৰম হয় ন। আৰু এয়া গৈ আছোঁ, গৈ পেলাই পামগৈ আৰু, কাৰণ অকণমান দূৰ আছে ন, অলপতো সময় লাগিবই যাওঁতে। আৰু ইয়াত দেখিছেনে মানুহবোৰে কাপোৰবোৰ বনতে এনেকৈ দি পেলাই শুকুৱাই, মানে এনেকৈ কাপোৰবোৰ দিয়ে ইয়াতে শুকুৱাই, এনেদৰে মানে শুকাই যায়। কাৰণ ইয়াত সেনেকুৱা ধৰণৰ সুবিধা বা মোকলাকাত মানুহবোৰ ইয়াতে হস্পিটেলতে যিবোৰ থাকে ন। আৰু আহি পেলাই অৱশেষত এইটো দেখিছেনে ওপৰত গেষ্ট হাউচ পাই গ'লোহি। মোৰ মানে ৰুম এইটো ওপৰত আছে ন, 3 নম্বৰ মহলা, এইটো সুৰজ গেষ্ট হাউচ পাই গ'লোহি। আৰু মায়ে লৈ যাব কৈছিলে পুৰি চব্জি, সেইবাবে ৰখিলোঁ। মানে তলতেই আমি য'ত থাকোঁ তাৰ তলতে এখন দোকান আছে, মানে ইয়াতে ভাল বনায়, সেইটো কাৰণে ইয়াৰ পৰাই লৈ যাওঁ। বাৰু আজিলৈ ভিডিঅ'টো বাই বাই, ইমানেই আছিলে।